हेलो बंधुসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোক ভালে আছে। আজি যেহেতু মোৰ এইটো প্ৰথম ব্লগ আৰু আপোনালোকৰ আগত সদায় মনোৰঞ্জন দি যাম আৰু ধুনীয়া ধুনীয়া ঠাইবোৰ দেখুৱাম আৰু মোক সদায় আশীৰ্বাদ কৰিব আৰু মৰম চেনেহ কৰিব আৰু মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ আগত সদায় মনোৰঞ্জন ধুনীয়া ধুনীয়া ব্লগবোৰ দিবলৈ চেষ্টা কৰিম। যেহেতু আজি মোৰ ভিডিঅ'টো প্ৰথম হয়, সেইকাৰণে আজি আপোনালোকক কিনো দেখুৱাম। আজি তাকে ভাবিছোঁ, আমাৰ গাঁৱৰ ওচৰৰ নদী এখন আছে, মানে নদীখনকে এবাৰ আপোনালোকৰ আগত মানে দেখুৱাওঁ, কেনেকুৱা ধৰণৰ নদী আৰু কেনেকুৱা ধৰণৰ কি আছে তাকে এবাৰ দেখাওঁ। আৰু মোৰ চেনেলটো নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব আৰু ধুনীয়া ধুনীয়া ব্লগবোৰ আপোনালোকৰ আগত মই আপলোড কৰিম। আৰু যিহেতু আজি মোৰ নতুন প্ৰথম ভিডিঅ' এইটো, আপোনালোকে মোক মৰম দি যাব, আশীৰ্বাদ কৰিব। আপোনালোকে ভাল পোৱা কামবিলাকে মই কৰিম। আপোনালোকে যি কয় তাকে মই ব্লগবোৰ দিবলৈ চেষ্টা কৰিম আৰু ধুনীয়া ধুনীয়া মই দূৰত গৈ আপোনালোকক ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখুৱাম। তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে মই কষ্ট কৰিম। আপোনালোকৰ আগত ধুনীয়া ধুনীয়া ব্লগবোৰ দিবলৈ চেষ্টা কৰিম আৰু সদায় মোক আশীৰ্বাদ কৰিব, ছাপোৰ্ট কৰিব, মৰম দিব। আপোনালোকৰ আগত মই ধুনীয়া ধুনীয়া ব্লগবোৰ দিবলৈ চেষ্টা কৰিম। এতিয়া বলকচোন যাওঁ আমাৰ গাঁৱৰ ওচৰৰ নদীখনত। এতিয়া মই ঘৰৰ পৰা ওলালোঁ, গৈ আছোঁ আমাৰ গাঁৱৰ এখন নদীৰ ওচৰলৈ। এতিয়া আমি গৈ আছোঁ ওপৰত, ওখ ৰাস্তা এইটো। আপোনালোকৰ কাৰণে গৈ আছোঁ এতিয়া। ৰেকৰ্ডিং আছে। হেল্ল' বন্ধুসকল, আজি আপোনালোকক দেখালোঁ মই আমাৰ গাঁৱৰ ওচৰৰ নদীখন, দলং চলংবোৰ দেখালোঁ। আৰু এতিয়া চালক কি ধুনীয়া সুন্দৰ পৰিৱেশ, এদি ট্ৰেইন যায়। আপোনালোকক দেখাইছোঁ। এইখনে আমাৰ নদী, সেইখন আৰু এখন দলং আছে, সেই দলংখন দি গাড়ী মটৰবোৰ যায় আৰু এইখন আমাৰ দলং। আৰু চাওকচোন কি সুন্দৰ পৰিৱেশ, পাহাৰ পূৰা চাৰিওফালে সেউজীয়া সেউজীয়া। আৰু চাওকচোন অলপমান আগলৈ যাওঁ কি হয়। চাওক কি ধুনীয়া এখন নদী, সুন্দৰ পৰিৱেশ। তাৰ মাজত আছোঁ মই আছোঁ আৰু দাদাজন আহিছোঁ লগত। আৰু আপোনালোকে মোক সদায় এনেকৈ আশীৰ্বাদ আৰু মৰম দি যাব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ মই আপলোড কৰিম। আপোনালোকে ভাল পোৱা কামবিলাক সদায় কৰিম। চাওকচোন কি ধুনীয়া সৌন্দৰ্য, এই ট্ৰেইন যায় তলত। সেই কেইজনমান দাদা এটাত মাছ মাৰি আহিলে, আপোনালোকক জুম কৰি দেখা দিছোঁ। কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, চাৰিওফালে সেউজীয়াই সেউজীয়া।